কোন হয় এইজন বক্সাৰ বিল্লাল কি তেওঁৰ পৰিচয় কিয় সকলোৱে ভয় খায় এইজন বক্সাৰ বিল্লালক দুৰ্নীতিৰ বিৰুদ্ধে সঠিক সময়ত সঠিক মাত মতা এজন কন্টেন্ট ক্ৰিয়েটাৰ হ'ল বক্সাৰ বিল্লাল সামাজিক মাধ্যমৰ যোগেদি যিসকল কন্টেন্ট ক্ৰিয়েটাৰে সমাজৰ বিৰুদ্ধে কাম কৰে বা ভিডিঅ'ৰ জৰিয়তে অশ্লীলতা বিয়পায় তেওঁলোকৰ বিৰুদ্ধে মাত মতা একমাত্ৰ মানুহজনে হ'ল বক্সাৰ বিল্লাল অসমত বহুতো ডাঙৰ ডাঙৰ কন্টেন্ট ক্ৰিয়েটাৰ আছে তেওঁলোকে কেৱল নিজৰ কথা চিন্তা কৰে কিন্তু বিল্লাল আহমেদ এনে এজন মানুহ যিয়ে নিজৰ আগত নিজৰ জাতি আৰু সমাজৰ কথা চিন্তা কৰে যতে দুৰ্নীতি বা অন্যায় হয় তাতে এখোজ আগুৱাই থাকে বক্সাৰ বিল্লাল বৰ্তমান সময়ত বক্সাৰ বিল্লাল কেৱল এজন কন্টেন্ট ক্ৰিয়েটাৰ নহয় তেওঁ হ'ল লাখ লাখ মানুহৰ বিশ্বাস বক্সাৰ বিল্লাল নামৰ কন্টেন্ট ক্ৰিয়েটাৰজনে নিজৰ ফেচবুক পেজৰ যোগেদি বহুতো সময়ত অন্যায়ৰ বিৰুদ্ধে মাত মাতি আহিছে তেওঁৰ লগত আজি 1 লাখ 2 লাখ নহয় প্ৰায় 6 লাখৰো অধিক মানুহ যুক্ত হৈ আছে আপুনিও যদি বক্সাৰ বিল্লালক ভাল পায় তেন্তে ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰি দিব